হেল্ল' ফ্ৰেণ্ডছ, মই আজি মোৰ চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই এটা থলুৱা পিঠা যিটো আমাৰ আইতাহঁতে বনাইছিল সেই পিঠাটোৰ ৰেচিপি লৈ আহিছোঁ। এইটো পিঠা মই কলপাতত বনাম, সেইবাবে ব'লক আমি বাৰীলৈ যাওঁ, কলপাত লৈ আনোগৈ। এয়া আমাৰ বাৰীৰে কলগছ হয়। তাৰ পৰা মই দুখন কলপাত কাটি লৈ আহিলোঁ। আৰু কলপিঠাৰ বাবে আমাক প্ৰথমে লাগিব কল। এইকেইটা কল আছিলে, খাই আমনি লগাত ভাবিলোঁ পিঠাকে বনাওঁ। এইখিনি গুচাই ল'ম আৰু এইখন চালনীৰে চালি ল'ম। এনেদৰে চালি ল'লে ধুনীয়াকৈ গুটিখিনি ওলাই আহে। এনেকৈ চালিছোঁ ধুনীয়াকৈ, এতিয়া আমাৰ গুটিখিনিয়ে ওলাই আহিছে। যদি চালনীৰে তেনেহ'লে এখন পিহনাটো এনেকৈ ৰুকিব পাৰিব। মই চালনীতে ৰুকি বেছি ভাল পাওঁ, সেইকাৰণে গোটেইখিনি মই চালনীতে ৰুকি ল'লোঁ। আৰু এতিয়া আমি ইয়াত কেঁচা পিঠাগুড়ি দিছোঁ। এইটো অলপ মই এদিন ৰ'দত দিছিলোঁ। শুকান পিঠাগুড়িটো নল'ব, এইটো কেঁচা পিঠাগুড়ি ল'ব। আৰু এইখিনি মই অলপকৈ গোটেইখিনি মিক্স কৰি আছোঁ। যেতিয়ালৈকে আমাৰ ডোটো নহয়গৈ তেতিয়ালৈকে এনেদৰে অলপকৈ মিলাই আছোঁ। আটা যিটো আমি ডো বনাওঁ তাতকৈ অলপ কোমল হ'ব লাগিব, বেছি ঢিলাও কৰিব নালাগে। এইটো আমাৰ ধুনীয়াকৈ ডোটো প্ৰস্তুত হৈ গ'ল। এতিয়া মই ইয়াতে অলপ সুগন্ধৰ কাৰণে ভাল লাগে অলপ ঘিউ দিলে, সেইকাৰণে ঘিউ অলপ মিলাই দিছোঁ। এইটো নিদিলেও কোনো কথা নাই, ভাল লাগে বাবে মই দিছোঁ। এতিয়া এখন বেলনা লৈ ল'ম আৰু এই বেলনাতে মই ধুই থোৱা কলপাতখিনিত এটাকৈ এনেকৈ লাৰু লৈ ল'ম। আৰু এই লাৰুখিনি লৈ পেলাই এতিয়া ধুনীয়াকৈ বেলনাখনেৰে বেলি ল'ম। মই গোটেইখিনি এনেদৰে বেলি লৈছোঁ। বেলি গোটেইখিনি একেলগে এখন কাঁহীত থৈ দিছোঁ। এই পিঠাখিনিত মই চেনি বা গুড় একো ব্যৱহাৰ কৰা নাই, কাৰণ কলটো খুব মিঠা আছিলে। যদি কলটো মিঠা নহয় তেনেহ'লে ইয়াত গুড় বা চেনি দি দিব পাৰে। এতিয়া গেছটো জ্বলাই লৈছোঁ আৰু ইয়াতে টাৱাখন পাতি গৰম হ'বলৈ দিম। ভালদৰে গৰম হ'বলৈ দিম টাৱাখন। আৰু এইখিনি আমি বেলি থোৱা পিঠাখিনি এটাকৈ এনেকৈ দিম। জুইটো মই মিডিয়াম ৰাখিছোঁ, বেছিকৈ দিয়া নাই আৰু কমকৈও দিয়া নাই। মিডিয়াম কৰি ৰাখিলে ভালদৰে আমাৰ সিজি আহিব। 2 মিনিটমান এনেকৈ হৈ যোৱাৰ পিছত ইলুটিকৈ দিম। আৰু সেইটো মই 1 মিনিট সময় এনেদৰে টাৱাখনত ৰাখি দিছোঁ। তাৰপিছত এখনকৈ মই এনেকৈ গোটেইকেইখন পিঠা এনেদৰে বনাই লৈছোঁ। জুইটো বেছিকৈ দিলে সিজি নাহিব, সেইকাৰণে জুইটো সদায় মিডিয়াম ৰাখিব লাগে, কমকৈও ৰাখিব নালাগে। যেতিয়া আমাৰ কলপাতখন এনেদৰে পুৰি আহিব তেতিয়া গম পাম যে এইটো মোৰ পিঠাটো হৈ গৈছে। আৰু গোটেইকেইখন পিঠা মই বনাই ল'লোঁ। এয়া আমাৰ কলপিঠা হৈ গ'ল। এইবিধ পিঠা ভীমকলেৰে খাই ভাল লাগে যদিও বেলেগ কলেৰো বনাব পাৰি। এয়া ঠাণ্ডা হৈ যোৱাত এটাকৈ এৰাই ল'লোঁ।
ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দি কাষতে থকা ঘণ্টিটো দবাই দিব। তেতিয়া মই দিয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাই যাব। আজিলৈ তেনেহ'লে আহোঁ, ধন্যবাদ।